ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ। আজিৰ এই নতুন ভিডিঅ'টো হৈছে আপুনি আপোনাৰ মাটিৰ পট্টা ডাক নম্বৰ বা পট্টা নম্বৰ সহায়ত কেনেকৈ চাব পাৰিব। মই আপোনাৰ মোবাইলতে, তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। চাৰ্চ বাৰত টাইপ কৰিব revenueassam.nic.in বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াত যেটো লিখা আছে সেকেন্ড অপশন লার্ন রেকর্ড, এটুত ক্লিক করে দিব। তাৰপিছত প্রসিড অপশনত ক্লিক কৰি দিব। তাৰপিছত আৰু এটা পেজ ওপেন হ'ব। ইয়াত আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দি আছো। ইয়াত সাৰ্কেলটো সিলেক্ট কৰিব। মই সাৰ্কেলটো সিলেক্ট কৰি দি আছো। ইয়াত গাঁৱৰ নাম সিলেক্ট কৰিব। আপোনাৰ যেটো গাঁৱৰ নাম হয় এটো আপুনি সিলেক্ট কৰিব। আৰু ইয়াত এটা কিবোৰ্ড দিয়া আছে। এই কিবোৰ্ডখন চাই কিনে আপোনাৰ গাঁৱৰ প্ৰথম আখৰ যেটো এটো সাৰ্চ কৰি দিলে আহি যাব। মই এতিয়া মোৰটো দি আছো। ওটা সার্চ করে দিলো। সার্চ করে দেওয়ার পিছত আৰু এটা পেজ ওপেন হ'ব। এনেকুৱা এটা পেজ ইন্টাৰফেস ওপেন হ'ব। পেজটো আপুনি ইয়াত লিখিব লাগিব এন্টাৰ দা ডাক নম্বৰ। ইয়াত তিনিটা অপচন আছে। আপুনি সার্চ বাই ডাক নম্বৰৰ সহায়ত চাব পাৰিব, সার্চ বাই পাট্টা নম্বৰৰ ওপৰত চাব পাৰিব, সার্চ বাই পাট্টাদাৰৰ নেম এটোৰ সহায়তো চাব পাৰিব। মই এতিয়া সার্চ বাই ডাক নম্বৰৰ সহায়ত চাম, সেইকাৰণে মই ডাক নম্বৰটো ইয়াত ভৰাই দি আছো। সার্চ কৰি দিয়াৰ পিছত ইয়াত তলত লিখা আছে ডাক নম্বৰ 200, এইটো ক্লিক কৰি দিব। অপশনটো ক্লিক কৰি দি সি জমাবন্ধে ক্লিক কৰি দিব। সি জমাবন্ধে ক্লিক কৰি দিয়াৰ পিছত পেজটো অলপ লোডিং হ'ব। মোৰ ইন্টাৰনেট স্লো কাম কৰি আছে, সেইকাৰণে দেৰি হৈ আছে। আপোনাৰ তাতে গ'লে হৈ যাব। ইয়াত আহিছে, যেটো আহিছে এইটো আপোনাৰ পাট্টা। ইয়াক খুজিলে আপুনি যদি খোজে আপুনি এটা ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবলৈ হ'লে আপুনি প্ৰথমে থ্ৰী ডটত যাব লাগিব। থ্ৰী ডটত গৈ শ্বেয়াৰ ফ্ৰম ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত মোৰ বুলি অপশন আছে, এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰিন্ট অপশনত ক্লিক কৰি দিব। প্ৰিন্ট অপশনত ক্লিক কৰি দিব। তাৰপিছত সেভ এজ পিডিএফত ক্লিক কৰিব। সেভ এজ পিডিএফ লিখা থাকিব, এইটো ক্লিক কৰিব। তাৰপিছত এই সেভ পিডিএফ বুলি যেটো লিখা আছে ইয়াত সেভ কৰি দিব। সেভ কৰি দিয়াৰ পিছত আপোনাৰ পেজটো সেভ হৈ যাব। ইয়াত সেভ বুলি অপশন আছে, এইটো সেভ কৰি দিব। সেভ কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো সেভ হৈ গ'ল।